আছাম ষ্টেট জুট আৰু একচুৱেলি এখন আমাৰ মিটআপ এখন হোৱাৰ কথা চলি আছিলে ইমান ডাঙৰ মিটআপ নহয় যদিও সৰু সুৰাকৈ কেইজনমান লগ ধৰাৰ কথা এটা আছিল আৰু সেইকাৰণে আজি লগ খাইছোঁ তে কোন কোন আহিছে মিটআপখনত আমি আপোনালোকক লগ ধৰাই দিম তে প্ৰথমতে মই মাতিব বিচাৰিছোঁ দেৱজিতক আগতে আছিলে চি আছাম বুলি চেনেলটো মোৰ চেনেলটোৰ নামটো বৰ্তমান দেৱজিত কলিতা দিছোঁ যাতে চি আছাম নামটো গুচাই দিছোঁ এতিয়া দেৱজিত কলিতা নাম চাৰ্চ কৰিলে মোৰ চেনেলটো পাই যাব তে দেৱজিত কলিতা যদি চেনেলটো চাৰ্চ কৰে আপোনালোকে পাই যাব খুব সুন্দৰ সুন্দৰ ভিডিঅ' বনাই চেনেলটো মনিটাইজ হৈ গ'ল কিন্তু মোৰ এটাই দুখ যে মোৰ এতিয়ালৈকে চেনেল মনিটাইজ হোৱা নাই হ'ব সকলোৰে হ'ব আৰু মোৰ লগত আছে প্ৰাণজিত হাজোৰ পৰা আহিছে আৰু তেখেতৰ চেনেলটো কি আছিলে এবাৰ হয়গ্ৰীব আৰ্টছ খুব সুন্দৰ সুন্দৰ নাটক বনায় আৰু তেখেতে গোটেই ডাইৰেকশ্যন হওক বা গোটেইখিনি কাম তেখেতে নিজাকে কৰে তে মই বিচাৰিম আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো হয়গ্ৰীব আৰ্টছ আৰু হাজোৰ পৰা ইমান দূৰলৈ অহাৰ কাৰণে ধন্যবাদ তেখেতক ধন্যবাদ দিলোঁ মোক মাতিছে আৰু মোৰ লগত আছে মিণ্টু দা আৰু লগত আছে মিণ্টু হাজোৰে হয় তেখেতো জড়িত হৈ আছে হয়গ্ৰীব আৰ্টছ চেনেলটোৰ লগত তে আৰু কোন কোন আছে চাওঁ মই এবাৰ লগ ধৰাই দিওঁ তে ইফালে আছে ডেজি গগৈ মই একচুৱেলি যোৱাকালি লগ পোৱা আৰু তেখেতে ইউটিউবৰ ফিল্ডত নতুনকৈ নামিছে আৰু তেখেতে চেনেলটো মানে ব্লগিং কৰে বিশেষকৈ আৰু কোনোবা এটা ভিডিঅ' ভালো হৈছে নতুনকৈ কোনটো ভিডিঅ' কৰিছিলে আৰু ক'ত গৈছিলে অলপমান দৰ্শকসকলক জনালে ভাল পাম বেংকক গৈছিলোঁ আপোনাৰ থাইলেণ্ড গৈছিলোঁ বেংককৰ যোনটো আপোনাৰ প্লেটিনাম মল বেংককৰ হোলচেল মাৰ্কেট হয় তাত আপুনি বহুত বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া আপুনি বস্তু পাব তাতে যোনখিনি আমি ইণ্ডিয়াত নাপাওঁ ইমান এইটো দামত তো সেইটো ভিডিঅ' মোৰ ভাইৰেল হৈ আছে আশা কৰোঁ আপোনালোকেও চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলত চাৰ্চ কৰিব আপোনাৰ ডেজি গগৈ বুলি ন ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম নিশ্চয় মই লিংকটো দি দিম আপোনালোকে চাৰ্চ কৰি ল'ব আৰু যিকেইজন ইউটিউবাৰ আজি লগ কৰাই দিম এই গোটেইকেইজনৰ ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে চাই ভাল যদি পাবই নিশ্চয় পাব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শ্বেয়াৰ আৰু লগত আছে মোৰ আৰু এজন ইউটিউবাৰ মোৰ খুব ভাল বন্ধু আমি ইমান দিনে একচুৱেলি হোৱাটছএপ গ্ৰুপতে লগ ধৰা মানে তাতে কথা পাতো আৰু কিন্তু ফিজিকেলি কণ্টেক্ট সেনেকে হোৱা নাই প্ৰথমবাৰ লগ পাই তেখেতৰ নাম হৈছে অনিল চৌধুৰী আৰু চেনেলটোৰ নাম কি আছিল মই নীলচি ব্লগছ খুব সুন্দৰ সুন্দৰ ব্লগ কৰে আৰু বেছি দিন হোৱা নাই ন বেছি দিন হোৱা নাই চেনেলটো মনিটাইজ হোৱাও ন আৰু তেখেত বিশেষকে আৰু বাহিৰতে থাকে নেকি চাকৰিৰ কাৰণে আৰু বিশেষকে মানে বাহিৰতে থাকিব লগা হয় আৰু 2 বছৰ পিছত হয়তো লণ্ডনতো যাব পাৰে এটা আশা এটা কৰি আছে 2 বছৰ নাই 80 বছৰ আৰু ইণ্টাৰেষ্টিং ব্লগ আহিব তেতিয়া একদম ইণ্টাৰেষ্টিং ব্লগ আহিব আৰু চেনেলত ডেছক্ৰিপশ্যনটো দি দিম নীলচি ব্লগ চেনেলটোৰ নাম মনত ৰাখিব বাই বাই কিন্তু বাহিৰতে ঘূৰি আছে ভিতৰত নাই মুক্ত হিচাপত ঘূৰি আছে একচুৱেলি মুক্ত হিচাপত ঘূৰিলে আমি ভাল পাওঁ কিন্তু সেনেকুৱা বন্দীৰ ভিতৰত থকা আমিও নিবিচাৰোঁ কিন্তু যিহওক চিৰিয়াখানা সেইকাৰণে থাকিব লগা হয় উপায় নাই আজি মই এনজয় কৰি আছোঁ চিৰিয়াখানাখন গাইজ এতিয়া বৰ্তমান মই কফি খাই আছোঁ আৰু দেখা পাইছে এইকেইজন ইউটিউবাৰ হয় এখেত প্ৰাণজিত আৰু ডেজি আৰু দেৱজিত আৰু কেমেৰামেন বৰ্তমান অনিল হয় এতিয়া আমি কফি খাম কফি খোৱাৰ পিছত আৰু অনিলে বোলে আৰু কিবা ভাত চাতো খাব বোলে গম পাইছোঁ এতিয়া এইখিনি খাই মেলি আৰু ঘৰত যাম আৰু নেক্সটবাৰ আকৌ যদি মিটআপ পাতোঁ আগতীয়াকৈ জনাম আৰু অলপমান ডাঙৰকৈ আৰু আছিল কেইজনমান ইফালে গৈছে অহা নাই না থেংক ইউ ছ' মাছ আজি সকলোকে লগ পাই ভাল লাগিল যিমানখিনি নেক্সট যেতিয়া আমি ইউটিউব মিটআপ পাতিম ডাঙৰকৈ পাতিম সকলোকে নিমন্ত্ৰণ জনাম ইয়াতকৈ ডাঙৰকৈ পাতিম আমি বিচাৰোঁ সকলোৱে সহযোগিতা কৰি যেন সকলোৱে অসমৰ ইউটিউব কমিউনিটিটো আগবাঢ়ি যায় সেইটোৱে বিচাৰোঁ সকলো ইউটিউবাৰ জিন্দাবাদ বিশেষকৈ নিউ ইউটিউবাৰ Where am I going? I can